হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এয়া চাওক, ঘৰৰ কাষত এইখিনি অলপমান মাটি আছে, য'ত নেকি আমি 2 বছৰ হ'ল, আৰু 2 বছৰ মানে 3 বছৰে হ'ল খেতি কৰি খাই আছোঁ। প্ৰত্যেকবাৰ ঠাণ্ডাত খেতি কৰোঁ, আৰু এইবাৰ খেতি কৰোঁতে বেছি ভাল নহ'ল, তথাপিতো আপোনালোকক দেখাম। আৰু এইকেইডাল দেখিছে, এইকেইডাল সাগৰীয়া গছ হয়। এয়া চাওক, এই গছকেইডাল ৰুব আজি 2 বছৰ হ'ল। মানে হৈ আছে গছকেইডাল অলপকৈ ডাঙৰ হৈছে। ডাঙৰ হ'লে বহুত ভাল দেখি। এয়া চাওক, ইমান ধুনীয়াকৈ মই খেতিখিনি কৰিছোঁ। বিনৰ গছ পুলি এনেদৰে গজিছে, আৰু এইডাল হৈছে জ্বলা। পিছে এইবাৰ খেতিখিনি এইকাৰণে ভাল নহ'ল, কিবা এটা পোকে ধৰিছিল। পোকে ধৰাৰ কাৰণে মূলা শাকখিনিও ভালদৰে নগজিল, লাইখিনিও ভালদৰে নগজিল, আৰু পালেং যিখিনি হ'ল ন, অলপহে খাবলৈ পালোঁ। এয়া বিনৰ গছবোৰ দেখিছে, কিবা পাতবোৰ কিবাহে খাই দিয়ে। এয়া চাওকচোন, কিবাহে পাতবোৰ খাই দিয়ে। আৰু এইডালো জবা ফুল ইয়াতে আছে। এইডাল হৈছে পিৰালি পালেং। বহুত কেইবিধ, বহুত কিবা কিবি আছে, আৰু আপোনাৰ সেয়াও আছে, কচু পুলিও আছে। কিন্তু কচু পুলিবোৰ উভালি কিনে ছাইডত ৰুই দিয়া হৈছে। মান কচুৰ গছ আছে। তো এইখিনি হৈছে আমাৰ সৰু খেতি মাটিডৰা বুলিয়ে ক'ব লাগিব। আৰু আপোনালোকেও কমেণ্ট বক্সত জনাব, কাৰ এনেকৈ অলপ মাটিত খেতি কৰি আছে। আৰু আমাৰ মাটিখিনি বেছি ভাল নহয়, বালি মাটিৰ কাৰণে খেতি বেছি ভাল নহয়, তথাপিতো অলপ কৰি এনেদৰে খাই আছোঁ। এয়া চাওক, বিন ছিঙিব পৰাও হৈ গৈছে, আৰু ছিঙি কিনে খাইও দিছোঁ। গতিকে আপোনালোকে বাৰু এনেদৰে খেতি কৰিনে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এতিয়ালৈ বাৰু মই এৰিছোঁ। কাৰ মোৰ এই খাব নোপোৱা খেতিখিনি দেখি মানে ভাল লাগিল, নিশ্চয় জনাব। এতিয়ালৈ বাই বাই।